নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে আকৌ লৈ আহিলোঁ অন্য এটা ভিডিঅ'। এই ভিডিঅ'টিত আমি ICICI বেংকে নতুনকৈ যোনটো ৰিক্ৰুইটমেণ্ট ড্ৰাইভ কৰিছে, তেওঁলোকে এটা ইণ্টাৰভিউ পাতিছে। সেই ইণ্টাৰভিউটো কেতিয়া হ'ব, ক'ত হ'ব, আপোনালোকে কেনেকৈ তাত যাব পাৰিব, তেওঁলোকে কোৱালিফিকেশ্যন কি বিচাৰিছে, বাকী সকলো তথ্য সামৰি পেলাই আমি আজি ভিডিঅ'টি আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে আহকচোন আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। ICICI বেংক আপোনালোকে সকলোৱে জানে এটা প্ৰাইভেট ছেক্টৰ বেংক হয়। এই বেংকটোৱে গুৱাহাটীত থকা যোনটো হেড অফিচ হয় তেওঁলোকৰ তাত এটা ৰিক্ৰুইটমেণ্ট ড্ৰাইভ কৰিছে। অৰ্থাৎ তেওঁলোকে প্ৰত্যেক বছৰে কিছুমান তেওঁলোকৰ ৰিক্ৰুইটমেণ্ট ড্ৰাইভ কৰে, তেওঁলোকৰ যিমানখিনি পষ্ট লাগে সেই পষ্টবিলাকৰ কাৰণে। সেইটোৱে তাৰে এই বছৰৰ কাৰণে তেওঁলোকে ৰিক্ৰুইটমেণ্ট ড্ৰাইভ কৰিছে। ডেটটো হৈ গ'ল আপোনাৰ মে'ৰ, মানে অহা মে' মাহৰ 19 মে', 20 মে' আৰু 21 মে' তাৰিখে। 19, 20 আৰু 21 মে' তাৰিখে তেওঁলোকে ৰিক্ৰুইটমেণ্ট ড্ৰাইভটো কৰিছে। সেই ৰিক্ৰুইটমেণ্ট ড্ৰাইভটোৰ কাৰণে তেওঁলোকে দুটা পষ্টৰ কাৰণে কৈছে, মেইনলি ৰিলেশ্যনশ্বিপ মেনেজাৰ আৰু ফোন বেংকিং মেনেজাৰ পষ্টৰ কাৰণে কৰিছে। সেই পষ্টৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ পৰা বিচাৰিছে। হয়তো আপুনি MBA গ্ৰেজুৱেট হ'ব লাগিব, নতুবা আপুনি জেনেৰেল গ্ৰেজুৱেট হ'ব লাগিব। আৰ্টছ, কমাৰ্চ নতুবা ছায়েন্সৰ যদি আপুনি গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপুনি পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। অন্যথা আপুনি যদি বেলেগ MBA ডিগ্ৰীধাৰী হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু লগতে তেওঁলোকে এক্সপিৰিয়েঞ্চ বিচাৰিছে 0 পৰা 6 years। অৰ্থাৎ আপোনাৰ যদি উইদাউট এক্সপিৰিয়েঞ্চ হয়, আপোনাৰ যদি এক্সপিৰিয়েঞ্চ নাই তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ কোনোবা যদি কেণ্ডিডেটৰ 6 বছৰ পৰ্যন্ত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ সীমা ধাৰ্য কৰি দিছে তেওঁলোকে <30 years, অৰ্থাৎ 30 বছৰতকৈ বয়সৰ সীমা 30 বছৰতকৈ কম হ'ব লাগিব। তেওঁলোকে সময় দিছে ৰাতিপুৱা 9:30 বজাৰ পৰা 9:30 to 1:30, দিনৰ 9:30 to 1:30 ভিতৰত 19, 20 আৰু 21 তাৰিখে তেওঁলোকে এপইণ্টমেণ্টৰ কাৰণে যোনখিনি তেওঁলোকে ৰিক্ৰুইটমেণ্টৰ কাৰণে যোনখিনি তেওঁলোকৰ ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউটো দিনৰ 9:30 পৰা 1:30 ভিতৰত হ'ব। ইণ্টাৰভিউ ভেনু আপোনালোকে ক'ত এপ্লাই কৰিব লাগিব, ক'ত যাব লাগিব সেইটো আপোনালোকক দিছে। সেইটো হৈছে আপোনালোকে এইটো ভালদৰে নোট কৰি ৰাখক, এইটো ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে যাম বুলি ভাবে তেতিয়াহ'লে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট। ভেনু হৈ গ'ল ICICI বেংক, সংযুক্তা স্কোৱাৰ, 5th floor, নেশ্যনেল হাইৱে 37, বাইপাছ লখৰা চাৰিআলি, লখৰা গুৱাহাটী। পিন নম্বৰ হ'ল 781034। গতিকে আপোনাৰ এই যোনটো ভেনু হয় য'ত ইণ্টাৰভিউটো হ'ব, এইটো আপোনালোকে ভালকৈ নোট কৰি ৰাখক। আপোনালোকে এই বস্তুটো নোট কৰি ধুনীয়াকৈ ৰাখক, এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিলে আপোনাৰ লোকেশ্যন, জব লোকেশ্যন। জবটো আপোনালোকক ক'ত দিব তেওঁলোকে? জবটো আপোনালোকক দিব গুৱাহাটীত। গতিকে আপোনালোকে যদি জবটো পায় তেতিয়াহ'লে আপুনি গুৱাহাটীতে পষ্টিং কৰিব। লগতে আছে কেইটামান বহুত ইম্পৰ্টেণ্ট বস্তু, এই বস্তুকেইটা বহুত ইম্পৰ্টেণ্ট। প্ৰথম কথাটো হ'ল আপোনালোকে এখন ৰিজিউমি লৈ যাব লাগিব, আপোনাৰ নিজৰ ID প্ৰুফটো লৈ যাব লাগিব, আৰু এড্ৰেছ প্ৰুফ নিব লাগিব। আৰু যদি আপুনি আগতীয়াকৈ ক'ৰবাত বেলেগ পোষ্টত চাকৰি কৰি আছে তেতিয়াহ'লে সেই পোষ্টৰ আপোনাৰ লাষ্ট মান্থৰ, প্ৰিভিয়াছ মান্থৰ, মানে যোন এতিয়া ধৰক মে' চলি আছে, এপ্ৰিল মাহৰ পে' শ্লিপটো আপুনি লৈ যাব লাগিব লগত। আৰু আপুনি ICICI বেংকত যোৱা এবছৰ, লাষ্ট এবছৰত আপুনি কোনো ধৰণৰ ইণ্টাৰভিউ ICICI বেংকত নিদিয়া হ'ব লাগিব কেণ্ডিডেট। অৰ্থাৎ আপুনি আগতে ICICI বেংকত কোনো ধৰণৰ ইণ্টাৰভিউত এপিয়াৰ নকৰা কেণ্ডিডেট হ'ব লাগিব। আৰু তেওঁলোকে কেণ্ডিডেটবিলাক তেওঁলোকে চিলেক্ট কৰিব তেওঁলোকৰ যোনখন গাইডলাইন আছে, সেই গাইডলাইনৰ বেচিছত আপোনালোকক কেণ্ডিডেটখিনি চিলেক্ট কৰিব। আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যোনখিনি কেণ্ডিডেট যাব সেই কেণ্ডিডেটখিনিয়ে আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেই ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব www.iccicareers.com। এই যোনটো তেওঁলোকৰ ৱেবছাইট হয়, সেই ৱেবছাইটটো আপোনালোকে নোট কৰি ৰাখক। এই ৱেবছাইটটোত আপোনালোকে আগতীয়াকৈ এপ্লাই কৰিব লাগিব, আৰু এপ্লাই কৰাৰ পিছত
আপোনালোকৰ যোনটো এপ্লিকেশ্যন আইডি পাব সেই আইডিটো আপোনালোকৰ ৰিজিউমিখনত আপোনালোকে মেনশ্যন কৰিব লাগিব মেনশ্যন কৰাৰ পিছত তেওঁলোকৰ তাত যাব লাগিব গৈ আপুনি ধুনীয়াকৈ ইণ্টাৰভিউত বহিব পাৰে গতিকে আপুনি আশা কৰোঁ আপোনালোকে গোটেই কথাখিনি বুজি পালে আৰু যদি বুজি পালে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে তেওঁলোকৰ তাত যাওক আৰু এই পোষ্টটোৰ কাৰণে 19, 20 আৰু 21 মে'ত মেইনলি তেওঁলোকৰ ৱাক ইন ইণ্টাৰভিউৰ ব্যৱস্থা কৰিছে গতিকে আপোনালোকে যাওক আৰু আপোনালোকৰ নিজৰ ড্ৰিম জবটো আপোনালোকে পাওক সেইটোৱে আশা থাকিলে আপোনালোকৰ কাৰণে আৰু যদি চেনেলটো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰবিলাকক শ্বেয়াৰ কৰিব থেংক ইউ